হেল্ল' ষ্টুডেণ্ট ৱেলকাম বেক ষ্টুডেণ্ট আজি আমি তোমালোকক ক্লাছ 9ৰ চেপ্টাৰ 2 যিটো আছে 2.1ৰ এক্সাৰচাইজ সলভ কৰিম তাৰ আগতে কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট আছে অলপ সেইখিনি ডিছকাছ কৰিলোঁ এইখিনি জনাৰ পিছত তোমালোকে সেই কুৱেশ্যনবোৰ তোমালোকে অকলে কৰিব পাৰিবা বুজিছা মেইন কনচেপ্টটোৱে হ'ল এইখিনি আগৰখিনি চোৱা প্ৰথমে আমাৰ জানিব লাগিব চলক কোনটো মানে ভেৰিয়েবল চলক যি ৰাশিৰ মান পৰিৱৰ্তন হয় যেতিয়া যেনিবা চোৱা এক্স ৱাই জেড টি এনেকুৱা ৰাশি যাৰ মান পৰিৱৰ্তন হয় সেইবোৰক তোমাক চলক বুলি কোৱা এক্সাম্পলৰ কাৰণে তোমাৰ এনেকৈ এক্স কিউব প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড এনেকুৱা দিয়া থাকিল চোৱা ইয়াত চলক কোনটো হ'ব এক্স ৱাই আৰু জেড এই তিনিটা হ'ল চলক মানে ইয়াত তিনিটা চলক আছে বুজি পাইছা এতিয়া চোৱা ষ্টুডেণ্ট আমাৰ আহিল ধ্ৰুৱক মানে কনষ্টেণ্ট যি ৰাশিৰ মান নিৰ্দিষ্ট যেনিবা 2 - π/√3 এইবোৰ যিবোৰ কনষ্টেণ্ট থাকে যেনিবা আমাৰ এইটো আছে এইটোৰ পিছত যদি আমি আৰু লিখোঁ কি 4 লিখিলোঁ চ' ইয়াত এই ইকুৱেশ্যনটোত তোমালোকে এই 4টো তোমাৰ ধ্ৰুৱক আহি যাব বুজি পাইছা এতিয়া আহিলে আমাৰ পদ মানে টাৰ্ম বহুপদ ৰাশিৰ যোগ বা বিয়োগ চিহ্নৰ দ্বাৰা পৃথক কৰা অংশসমূহক পদ বুলি কোৱা হয় চোৱা উদাহৰণস্বৰূপে 4x² - 3x + 3 ইয়াত পদ কেইটা ইয়াৰ পদ কেইটা হ'ল 4x² - 3x + 7 মানে যেইকেইটা ভাগ আছে সেইবোৰক পদ বুলি কোৱা হয় চোৱা এই ইকুৱেশ্যনটো আমাৰ পদ কোনটো চোৱা এইটো হ'ব 2x² এইটো এটা পদ 3x² এইটো এটা পদ z এটা পদ 4 এটা পদ বুজি পাইছা এতিয়া চল আমাৰ সহক কোনটো ক'ব প্ৰত্যেকটো পদত চলকৰ সৈতে গুণ হৈ থকা সংখ্যাটোক সেই সংখ্যাৰ সহক বুলি কোৱা হয় যেনিবা 4x² সহক হ'ল 4x - 3x সহক হ'ল -3 চোৱা তেনেহ'লে এই ইকুৱেশ্যনটোৰ সহক কোনবোৰ এক্স কিউবৰ সহক হ'ল 2 ৱাই স্কোৱাৰৰ সহক হ'ল 3 আৰু জেডৰ সহক ইয়াত একো নাই মানে 1 আছে বুজি পাইছা আৰু যদি মাইনাছ সন্মুখত থাকে সেই মাইনাছ চিন সহকাৰী ল'ব লাগিব বুজি পাইছা এতিয়া ষ্টুডেণ্ট আমাৰ আহিল বহুপদ ৰাশিৰ শ্ৰেণী বিভাজন চ' ষ্টুডেণ্ট আমাৰ টাইপ আছে মানে প্ৰকাৰ আমি কি আছে এক পদ ৰাশি আছে দ্বিপদ ৰাশি আছে ত্ৰিপদ ৰাশি আছে এক পদ ৰাশিত পদ মাত্ৰ এটা থাকে যেনিবা 2x 5 - 3x 2/100 মাত্ৰ এটা পদে থাকিব বুজি পাইছে যেনিবা এক্স কিউব থাকিল এইটো এটা পদ যদি আমাৰ দ্বিপদ কোনটা পদ দুটা থাকিব দ্বিপদ যেনিবা x² + 2 এইটো আমাৰ এটা দ্বিপদ মানে চোৱা এইটো এটা পদ এইটো এটা পদ বুজি পাইছা ইয়াত এক্সাম্পল দি আছে x + 1 y² - 4 x³ 35 + 7 বুজি পাইছা এতিয়া তৃতীয় পদ কোনটো হ'ব যেনিবা x³ + x² + y এইটো এটা আছে এইটো এটা ইকুৱেশ্যন ইয়াত চোৱা ইয়াত তোমাৰ তিনিটা পদ এই এটা পদ এই এটা পদ এই এটা পদ মানে প্লাছৰে চোৱা তিনিটা পদ আছে এইবোৰক পদ বুলি কয় বুজি পাইছা এতিয়া আহিলে আমাৰ নেক্সট টপিকটো চোৱা নেক্সট টপিক হ'ল আমাৰ মাত্ৰা বা ঘাত বুজি পাইছা মাত্ৰা বা ঘাত বেছড অন ডিগ্ৰী মানে ডিগ্ৰীটো কোনটো আছে তুমি মাত্ৰাও ক'ব পাৰা ঘাতো বুলি ক'ব পাৰা চোৱা বহুপদ ৰাশিৰ থকা চলকটোৰ সৰ্বোচ্চ সূচক হায়েষ্ট পাৱাৰ সেই বহুপদৰ ৰাশিৰ মাত্ৰা বোলে মাত্ৰা কাক বোলে এটা যদি তোমাৰ বহুপদ দিয়া থাকে তাৰ সৰ্বোচ্চ সূচকক তোমাৰ পদটোৰ মাত্ৰা বুলি কোৱা হয় যেনিবা তোমাৰ ইয়াত চোৱা ধ্ৰুৱক পদ আছে ৰৈখিক পদ আছে ৰৈখিক বহুপদ আছে দ্বিঘাত বহুপদ আছে আৰু ত্ৰিঘাত বহুপদ আছে চোৱা ধ্ৰুৱক বহুপদ মানে মাত্ৰা মানে ডিগ্ৰী 0 থাকে যেনিবা এইটো উদাহৰণ তোমাৰ দিয়া আছে 5 - 7 3/2 অ'কে ইয়াত আহিল ৰৈখিক বহুপদ কোনবোৰ যিবোৰৰ মাত্ৰা তোমাৰ 1 থাকে যেনিবা ax + b আৰু তোমাৰ a not equal 0 হ'ব লাগিব বুজি পাইছা তেতিয়াই এইটো সম্ভৱ হ'ব চোৱা এক্সাম্পল কি দি আছে 2x + 3 চোৱা 2x xৰ ওপৰত মাত্ৰা তোমাৰ 1 আছে একো নাই মানে 1 হৈ আছে বুজি পাইছা y আছে y - 5 আছে যেনিবা y - 5 চোৱা এনেকুৱা এটা চলক আছে এইটো কিন্তু এটা চলকৰ মাত্ৰা একো নাই মানে তোমাৰ 1 আছে বুজি পাইছা যেনিবা 3t আছে তোমাৰ 3tৰ ওপৰত একো নাই মানে 3tৰ ওপৰত 1 এইকাৰণে ইয়াৰ মাত্ৰা 1 আছে এতিয়া আহিলে আমাৰ ষ্টুডেণ্ট দ্বিঘাত বহুপদ কোনবোৰ যাৰ মাত্ৰা 2 থাকে যেনিবা চোৱা ax² + bx + c আৰু a কেতিয়াও 0 হ'ব নোৱাৰে a 0 হ'লে কিন্তু সেইটো নহ'ব বুজি পাইছা চোৱা এতিয়া আমাৰ দ্বিঘাত বহুপদ চোৱা x² + x এইটো আমাৰ এটা দ্বিঘাত বহুপদ কাৰণ চোৱা আমাৰ এইটো যিটো চলকৰ সৰ্বোচ্চ মাত্ৰা 2 আছে যেতিয়া মাত্ৰা সৰ্বোচ্চ মাত্ৰা 2 থাকিব সেইটো এটা দ্বিঘাত বহুপদ হ'ব এতিয়া যদি আমাৰ ত্ৰিঘাত বহুপদ হয় আমি x³ + x আমি এইটো লিখিব পাৰিম চোৱা এইটোৰ সৰ্বোচ্চ মাত্ৰা সূচকৰ 3 এইটো ত্ৰিঘাত বহুপদ হৈ গ'ল বুজি পাইছা ইয়াত এক্সাম্পলো দিয়া আছে ধুনীয়াকৈ মই টাইপ কৰি পিপিটি বনাইছোঁ তোমালোকে সেইকাৰণে এটা লাইক কৰি দিবাচোন আৰু এটা কি আছে
শূন্য বহুপদৰ ৰাশি মানে জিৰ' পলিমিনিয়াৰ শূন্য সংখ্যাটোক এটা শূন্য বহুপদ ৰাশি বুলি কোৱা বুজি পাইছা তো ষ্টুডেণ্ট এতিয়া আমি মেইন এক্সাৰচাইজ ষ্টাৰ্ট কৰোঁ এক্সাৰচাইজ অনুশীলনী 2.1 ওকে সো প্ৰথম কুৱেশ্যনটো আছে তলৰ ৰাশিসমূহৰ কোনবোৰ এটা চলকযুক্ত বহুপদ ৰাশি আৰু কোনবোৰ নহয় কাৰণ সহলিকা তো তোমালোকে বুজি পাইছা অলপ আগতে শিকালোঁ চলক এটা চলকযুক্ত বহুপদ কোনবোৰ চোৱা এটা চলক কোনবোৰ এক্স ৱাই জেড এইবোৰ চলক চ' এটা চলক কোনটো হ'ব যেতিয়া এক্সৰ টাৰ্মে অনলি থাকিব তেতিয়া তোমাৰ এক্স বা ৱাই বা জেড যিকোনো এটা টাৰ্মে থাকিব তেতিয়াই এটা চলকযুক্ত চোৱা এইটো কি আছে এইটো আমাৰ কুৱেশ্যনত দিয়া আছে চোৱা 4x স্কোয়ার মাইনাস 3x প্লাস 7 আমার দিয়া আছে চোৱা ইয়াৰ তুমি চোৱা এইটো এটা চলকযুক্ত বহুপদ ৰাশি কাৰণ ইয়াৰ চলক অনলি x আছে বেলেগ কিন্তু নাই খালি x আছে সেইকাৰণে এইটো এটা চলকযুক্ত ৰাশি আৰু ইয়াত কাৰণো ধুনীয়াকৈ লিখি দিছোঁ চোৱা ইয়াত কেৱল এটা চলক x আছে আৰু চলকটোৰ সকলো সূচক ধনাত্মক অখণ্ড সংখ্যা 2 আৰু 1 চোৱা ইয়াত 2 ইয়ান এতিয়া চোৱা আমাৰ 2 নম্বৰটো কৈছে 2 নম্বৰ আমাৰ চোৱা 2 নম্বৰত আমাৰ ধুনীয়াকৈ কৈছে কি y স্কোয়ার প্লাস √2 ওকে ইয়াত চোৱা এইটো এটা চলকযুক্ত বহুপদ ৰাশি হ'ব কিয় চোৱা ইয়াত কেৱল y চলকহে আছে y ৰ লগত কিন্তু আমাৰ x ও নাই বা z ও নাই এইবোৰ কিন্তু নাই সেইকাৰণে আমাৰ অনলি এটা চলক আছে সেইকাৰণে এইটো এটা চলকযুক্ত বহুপদ কাৰণ ইয়াৰ চোৱা ইয়াত কাৰণো দিছে ইয়াত এটা চলকযুক্ত y আছে এটা চলক y আছে y ৰ সূচক 2 যিটো এটা ধনাত্মক অখণ্ড সংখ্যা আৰু √2টো এটা ধ্ৰুৱক এক্সট্ৰা এইটো ধ্ৰুৱক এক্সট্ৰাকে আছে বুজি পাইছা ধ্ৰুৱকটো নধৰে ইয়াত চলকৰ ক্ষেত্ৰত বুজি পাইছা এতিয়া হ'ল ষ্টুডেণ্ট আমাৰ 3 নম্বৰ 3√t প্লাছ t√2 এইটো কিন্তু এটা চলকযুক্ত বহুপদ নহ'ব কাৰণ চোৱা তুমি যেতিয়া √t লিখিবা √t আমি কি লিখিব √, চিনটো গুচাই 1/2 লিখিব পাৰি কিন্তু চোৱা ষ্টুডেণ্ট আমাৰ কিন্তু এইটোৰ যিটো মাত্ৰাটো কিন্তু 1 নহয় এইটো 1/2 আছে চোৱা কাৰণ কি আছে প্ৰথম পদটোৰ টি সূচক 1/2 আছে 1/2 যিটো এটা অখণ্ড সংখ্যা নহয় 1/2 এটা অখণ্ড সংখ্যা নহয় তোমাৰ চলক হ'বলৈ হ'লে 1/8 এটা অখণ্ড সংখ্যাও হ'ব লাগিব এইটো ইয়াৰ আগত কোৱা নাই এতিয়া কৈ দিলোঁ বুজি পাইছা চ' এতিয়া আহিল আমাৰ 4 নম্বৰ কি কৈছে y প্লাছ 2/y চ' এইটো এটা বহুপদ ৰাশি নহয় এইটো এটা চলকযুক্ত বহুপদ ৰাশি নহয় কাৰণ কি চোৱা কাৰণ আমাৰ কি হৈছে দ্বিতীয় পদটো মানে y/2 এই পদটো আমি কি লিখিব পাৰি চোৱা -2 ইনটু y⁻1 লিখিব পাৰি এইটো চোৱা -1 য'ত চলক y সূচক -1 ঋণাত্মক আছে ষ্টুডেণ্টে এইটো অলপ টাইপিং অলপ মিষ্টেক হৈছে অখণ্ড সংখ্যা নহয় এইটো নহ'ব এইটো পূৰ্ণ সংখ্যা হ'ব লাগে মানে প্ৰত্যেক চলকৰ মাত্ৰা তোমাৰ পূৰ্ণ সংখ্যা হ'ব লাগে চ' এইটো যিহেতু পূৰ্ণ সংখ্যা নহয় সেইকাৰণে এইটো এটা বহুপদ নহ'ব অ'কে এতিয়া হ'ল ষ্টুডেণ্ট আমাৰ 5 নম্বৰ টিপ কৈছে x⁻10 প্লাছ y⁻3 প্লাছ t⁻50 এইটো এটা চলকযুক্ত বহুপদ ৰাশি নহ'ব কাৰণ চোৱা ইয়াত চলক তিনিটা আছে x y t তিনিটা চলক আছে সেইকাৰণে নহ'ব যদি সূচকৰ অখণ্ড সংখ্যা কিন্তু তথাপিও ইয়াত তিনিটা বেলেগ চলক আছে এইটো কাৰণত দি আছে তোমালোকে এনেকৈ ধুনীয়াকৈ লিখি দিবা দে এতিয়া আমি 2 নম্বৰ কি হৈছে এক্স স্কোৱাৰৰ সহগ আমাক উলিয়াব লাগে চোৱা ইয়াত এক্স স্কোৱাৰৰ সহগ কি ইয়াত এক্স স্কোৱাৰ হ'ল এইটো আমাক কি দিছে 2 প্লাছ এক্স স্কোৱাৰ প্লাছ এক্স দিয়া আছে চ' আমাৰ এক্স স্কোৱাৰ কোনটো এইটো এক্স স্কোৱাৰ আগত একো নাই মানে 1 আছে চ' ইয়াৰ এক্স স্কোৱাৰ সহগ হ'ল 1 আৰু 2 নম্বৰ কি কৈছে আমাৰ চোৱা 2 নম্বৰ আছে 2 মাইনাছ এক্স স্কোৱাৰ প্লাছ এক্স কিউব আছে ইয়াতো চোৱা এক্স স্কোৱাৰ টাৰ্ম হ'ল এইটোৰ আগত একো নাই মানে কি চাইছা -1 কিন্তু ইয়াৰ লগত পূৰণ হৈ আছে এইটোক আমি এইখিনি লিখোঁ -1 ইনটু এক্স স্কোৱাৰ চ' ইয়াৰ সহগটো হ'ব -1 এইটো এনেকৈ লিখিছোঁ ধুনীয়াকৈ এক্স স্কোৱাৰ সহগ -1 এতিয়া আহিলে আমাৰ 3 নম্বৰ কি হৈছে π/2 ইনটু এক্স স্কোৱাৰ প্লাছ এক্স চোৱা এইটো এক্স স্কোৱাৰ টাৰ্ম এইটো ইয়াৰ সহগ হ'ল π/2 এইটোৱে লিখি দিছোঁ আৰু এইটো চোৱা এইটো কি আছে √2x - 1 চোৱা ইয়াত এক্স স্কোৱাৰৰ সহগ কি ইয়াত এক্স স্কোৱাৰ নাই চ' ইয়াত আমি কি লিখিব পাৰি 0 ইনটু এক্স স্কোৱাৰ লিখিব পাৰিনে হয় 0 ইনটু এক্স স্কোৱাৰ হ'লে এইখিনি 0 আৰু এইখিনি ইয়াৰ পৰা কেঞ্চেল হৈ যাব চ' ইয়াত এক্স স্কোৱাৰৰ সহগ হ'ল 0 এতিয়া নেক্সট কুৱেশ্যনটো লৈ যাওঁ এতিয়া হ'ল প্ৰশ্ন নম্বৰ 3 নম্বৰ কুৱেশ্যন কি হৈছে 35ৰ মাত্ৰা এটা দ্বিপদ ৰাশি আৰু 100ৰ মাত্ৰা এটা একপদ ৰাশি লিখিব লাগে 30 পদৰ মাত্ৰা এটা দ্বিপদ মানে পদ তোমাৰ দুটা থাকিব লাগিব চোৱা তোমালোকে কি লিখিব পাৰা x⁻35 প্লাছ
8 লিখিব পাৰা এইটো চোৱা তোমাৰ এইটো মাত্ৰা আমাৰ 35 আহিল কিন্তু পদ কয়টা এটা দুটা হৈ গ'ল যিকোনো এনেকৈ লিখিব পাৰিবা খালি পাৱাৰটো তুমি 35 আৰু পদটো দুটা লিখি দিবা ওকে এতিয়া তুমি চোৱা 100ৰ মাত্ৰা থকা এটা এক পদ থাকে তুমি কি লিখিব পাৰা x টু দি পাৱাৰ 100 লিখিব পাৰিবা বা t টু দি পাৱাৰ 100 লিখিব পাৰিবা বা 3x টু দি পাৱাৰ 100 এইটো লিখিব পাৰিবা ওকে 3 নম্বৰ হৈ গ'ল এতিয়া আহিলে আমাৰ নেক্সট 4 নম্বৰ কি কৈছে তলৰ বহুপদ ৰাশিৰ প্ৰত্যেকৰে মাত্ৰা লিখিব কৈছে চোৱা এইটো এটা ইকুৱেশ্যন দি আছে ইয়াৰ মাত্ৰা কি হ'ব চোৱা ইয়াৰ মাত্ৰা কোনটো হ'ব মানে x স্কোৱাৰ সৰ্বোচ্চ সূচক যিটো হ'ব সেইটোৰ মাত্ৰা চোৱা আমাৰ এইটো কি আছে 5x কিউব প্লাছ 4x স্কোৱাৰ প্লাছ 7x চ' ইয়াৰ সৰ্বোচ্চ মাত্ৰা কোনটো আছে চোৱা ইয়াৰ সৰ্বোচ্চ মাত্ৰা আছে 3 সেইকাৰণে ইয়াৰ মাত্ৰা হ'ব 3 2 নম্বৰ আছে 4 মাইনাছ y স্কোৱাৰ ইয়াৰ সৰ্বোচ্চ মাত্ৰা ইয়াত কি আছে চ' ইয়াত 2 আছে ইয়াত 1 আছে যেহেতু ইয়াত 2 আছে সেইকাৰণে ইয়াৰ সৰ্বোচ্চ মাত্ৰা 2 কাৰণ চলক y ৰ সৰ্বোচ্চ মাত্ৰা 2 মানে চলকৰ সৰ্বোচ্চ মাত্ৰা যিটো থাকে সৰ্বোচ্চ ঘাত সেইটোৱে আমাৰ মাত্ৰা হৈ যায় বুজি পাইছা এতিয়া হ'ল 3 নম্বৰ 5t minus root over 7 চ' ইয়াত কি আছে ইয়াত যেহেতু টিৰ আগত ওপৰত 1 আছে টিৰ ওপৰত একো নাই মানে 1 আছে সেইকাৰণে ইয়াৰ সৰ্বোচ্চ মাত্ৰা 1 আৰু আমাৰ এতিয়া আহিল 3 নম্বৰ 3 তোমাৰ সৰ্বোচ্চ মাত্ৰা চোৱা আমাৰ সৰ্বোচ্চ মাত্ৰা কোনবোৰ চলকৰ সৰ্বোচ্চ মাত্ৰা কিন্তু আমি চোৱা ইয়াত চলক নাই মানে আমাৰ সৰ্বোচ্চ মাত্ৰা 0 হ'ব মানে চলক পদটো নাই x y z এনে ভেৰিয়েবল পদবোৰ ইয়াত নাই সেইকাৰণে ইয়াৰ সৰ্বোচ্চ মাত্ৰা 0 হৈ যাব ওকে এতিয়া আহিল নেক্সট কুৱেশ্যন লৈ যাওঁ এতিয়া আহিলে আমাৰ 5 নম্বৰ কি হৈছে তলৰ ৰাশিসমূহক ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদ হিচাপে শ্ৰেণীবিভাজন কৰা ভিডিঅ'ৰ প্ৰথমে তোমালোকক শিকাই দিছোঁ ৰৈখিক কোনবোৰ দ্বিঘাত কোনবোৰ ত্ৰিঘাত কোনবোৰ চোৱা এইটো হ'ব x এক নম্বৰ কি আছে x স্কোৱাৰ প্লাছ x এইটো কি হ'ব দ্বিঘাত বহুপদ কাৰণ কি ইয়াৰ সৰ্বোচ্চ মাত্ৰা 2 আছে ইয়াত কি x 2 নম্বৰ x মাইনাছ x কিউব এইটো হ'ব এটা ত্ৰিঘাত বহুপদ কাৰণ কি ইয়াৰ সৰ্বোচ্চ মাত্ৰা এৰ সৰ্বোচ্চ মাত্ৰা 3 আছে আৰু এইটো 3 নম্বৰ কি 3 নম্বৰ y প্লাছ y স্কোৱাৰ প্লাছ 4x এইটো এটা দ্বিঘাত বহুপদ হ'ব কাৰণ কি তোমাৰ চোৱা ইয়াত সূচক যিটো আছে ইয়াত চোৱা y ৰ সৰ্বোচ্চ মাত্ৰা 2 আছে সেইকাৰণে এইটো এটা দ্বিঘাত বহুপদ ইয়াত চোৱা 1 প্লাছ নেক্সট 4 নম্বৰ 1 প্লাছ x এইটো এটা ৰৈখিক বহুপদ কাৰণ x ৰ মাত্ৰা চোৱা 1 আছে 5 নম্বৰ আমাৰ 3t এইটো এটা ৰৈখিক সমীকৰণ কাৰণ কি 80 ৰ সৰ্বোচ্চ মাত্ৰা 1 আৰু 4 ৰ চোৱা সৰ্বোচ্চ মাত্ৰা 1 সেইকাৰণে এইটো এটা ৰৈখিক বহুপদ ৰাখি 5 নম্বৰ 3t টিৰ সৰ্বোচ্চ মাত্ৰা তোমাৰ আছে 1 একো নাই মানে 1 আছে সেইকাৰণে এইটো এটা ৰৈখিক বহুপদ আৰু কাৰণ আছে মাত্ৰা 1 r স্কোৱাৰ চোৱা r স্কোৱাৰ এইটো হ'ল r স্কোৱাৰ সৰ্বোচ্চ মাত্ৰা 2 সেইকাৰণে এটা দ্বিঘাত বহুপদ x টু দি পাৱাৰ 7 এতিয়া হ'ল 7 নম্বৰ 7x কিউব ইয়াৰ সৰ্বোচ্চ মাত্ৰা 3 সেইকাৰণে এটা দ্বিঘাত বহুপদ চ' তোমালোকক আৰু এবাৰ কৈ দিওঁ ৰৈখিক সেইবোৰ যাৰ সৰ্বোচ্চ মাত্ৰা 1 থাকে দ্বিঘাত সেইবোৰ যাৰ সৰ্বোচ্চ মাত্ৰা 2 থাকে চলকৰ দ্বিঘাত সেইবোৰ যিটো চলকৰ সৰ্বোচ্চ মাত্ৰা তোমাৰ 3 থাকে চ' ষ্টুডেণ্ট আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াৰ নেক্সট ভিডিঅ'বোৰ তোমালোকে প্লেলিষ্টৰ পৰা চাই ল'বা যিটো কমেণ্ট বক্স ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু এন স্ক্ৰীনতো দেখা পাইছা ধন্যবাদ